হেল্ল' এভৰিৱান, আজি আকৌ ব্লগটো আৰম্ভ কৰিছো মাজুলীৰ ঘৰত থকাতে দ্বিতীয় দিনাখনৰ পৰা। এয়া দেখিছেনে বাৰু, ৰাতিপুৱা শুই উঠিয়ে চাকি তাকি জ্বলালো, চাহ তাহ খালো, খাই বৈ আকৌ মই মাছ কেইটামান বাচিছো, বৈ আকৌ ভাতত লাগিছে দেই। যিহেতু আমাৰ ৰাতিপুৱা সোনকালে ভাতটো বনাই দিয়া হয়, ভাতটো খোৱা হয়, যিহেতু দেউতা অকনমান অসুখীয়া হয়, দেউতাক সোনকালে ভাতকেইটা দিব লাগে। আৰু দেউতা যিহেতু আগতে চাকৰি কৰিছিলে, অফিচ টাইমতে এতিয়া বাৰু বৰ্তমান ৰিটায়াৰ হ'ল, যেতিয়া মানে অফিচ গৈ আছিলে, অফিচ টাইমত যেতিয়া ভাতটো খাই নহয়, সেইটো টাইমতে মানে আমিও এতিয়া বনাই দিব লাগে। তাৰপিছতে মই মাছকেইটা বাচি আছিলো, আকৌ ওচৰতে আকৌ এইটো হৈছে আমাৰ মামা ল'ৰা দেই, মামা ল'ৰাটো আৰু ভতিজাটোৱে খেলি আছিলে। ভতিয়ে আকৌ দাদা আকৌ কামত লগাই দিছো, বোলো চকচোন চক, কেৰাহীখন চাই দিয়ক, এইখন বনাব পৰা হব নে নাই। দাদাই চাই দিছে নে, ভতিজাটোৰ লগত খেলি আছো। সি যে ইমান ভাল পায় নহয়, আমি দুজন যেতিয়া ঘৰলৈ যাওঁ নহয়, সেই দিনকেইটাত সি ইমান ভাল পায় থাকি, পুৰা লাগি থাকে, পুৰা খেলি থাকে আমাৰ লগত, দেখিছেনে। তাৰ লগতো মই অকণমান খেলিবলৈ চেষ্টা কৰিছো। সৰু ল'ৰা ছোৱালী বিলাকৰ মৰম চেনেহ বিলাক তেনেকুৱাই নেকি দেই। আৰু চবতকে ডাঙৰ কথা কি জানানে, আমি দুটা যিহেতু ঘৰত ইমান নাথাকো, কেতিয়াবা আহে কেতিয়াবা গৈ থাকো। আমি যিহেতু কৰ্মসূত্ৰে আমি বাহিৰত আছো, বাহিৰত মানে যোৰহাটতে আছো। যেতিয়া আমি যাও নহয়, তেতিয়া মানে সি কেনেকে গম পাই নাজানো, একদম পুৰা কব নোৱাৰা হৈ যায় মানে। আৰু তাক যদি কোৱা হয় আজি খুৰা খুৰী আহিব, গোটেই দিনটো একদম ৰাস্তালৈ একদম চাই থাকিব। এয়া আকৌ দুপৰীয়া সময়ত কনত আকৌ বাবা, এয়া মোৰ দেউতা হয়, দেউতাৰ লগত অকনমান পোৱালিটোৱে খেলি আছে, মই এইকণতে বহিলৈ বোলো ভিডিঅ' ক্লিপ কেইটামান ৰাখি থওঁ। যিহেতু তেনেকে মই যোৰহাটত থাকিলে কোনো কন্টেনেই নাথাকে মোৰ ভিডিঅ' চিডিঅ' দিবৰ কাৰণে, গতিকে মই মাজুলী যেতিয়া যাওঁ নহয়, মাজুলী গলে মই মাজুলীত কি কৰো কি নকৰো, তাহাঁতৰ লগত কেনেকে খেলো, বাবাহঁতৰ লগত কেনেকে থাকো, কি বনাও কি নকৰো, সেইটো কাৰণে মই চান্স পালেই কেইটামান ক্লিপ ৰাখি থওঁ। এইজনী আকৌ আমাৰ মামাৰ ছোৱালী, সৰু মামাৰ ছোৱালী, ওচৰতে থাকে যিহেতু মামা ঘৰৰ ওচৰতে। আৰু এয়া দেখিছেনে বা, বৌয়ে মই অকণমান বহি লৈ দুইজনীয়ে চাই আছো, বোলো আহা বোলো দুইজনীয়ে ভিডিঅ' বনাও। তাই গৈ আছে বনোৱা দেই, তাৰপিছতে তাই বাৰু কৈছিলে প্ৰথমতে নুতুলিবা আঁতৰাইছো, তথাপিতো মই ক্লিপ এটাতে ৰাখিলো। তাৰপিছতে মোৰ নিজে এনেকে বহি থকা ক্লিপ এটা ৰাখিলো। ৰখা মেলা হোৱা মেলা পাছত দুপৰীয়া ভাত পানী খোৱা বোৱা হৈ গ'ল বাৰু। হোৱাৰ পিছত আকৌ এই আবেলি সময়ত আকৌ আমাৰ যিহেতু আমি চব একেলগে থাকো, মাহী জেঠাইহতো ওচৰতে থাকে, লগতে থাকে, গতিকে মাহী আৰু জেঠাই ওচৰলৈ গলো। মাহী মানে যোৰহাট গৈছিলে, বিহু বজাৰ কৰিলে দেই, আমাৰ অকণমানি কেইটাৰ কাৰণে, ভতিজা ভাগিনহঁতৰ কাৰণে কিবা কিবি আনিছে, আমাৰ দুজনীৰ কাৰণেও দুযোৰ কাপোৰ আনিছে। তাকে আমাক দেখাই আছিলে, বৌয়ে চাই আছে তাকে, কি কাপোৰ আনিছে কি কথা। তাৰপিছতে মাহীয়ে মানে ভাগিনজনীৰ কাৰণে চুৱেটাৰ গুঠি আছে, উলেৰে মানে আপোনাৰ ৱাচকোট এটা গুঠি আছে। মই বোলো চাওঁ মাহী আপুনি কিমান দূৰ কৰিলে, কিমান গুঠিলে আৰু কিমান বাকী বোলো। তাৰপিছতে বোলে বোলে মই অলপ বাকী আছে, কৰি দিও, তই একেবাৰে লগতে গলে ভাগিনজনীলৈ লৈ যাবি। যিহেতু আমাৰ বা জনী মানে এখেতৰ বায়েক আমাৰ ওচৰতে থাকে যোৰহাটত, আমি য'ত থাকো তাৰ ওচৰতে থাকো, গতিকে আমি দুইখন ঘৰ একেলগে থকা নিচিনাই হয়। তাৰপিছতে সেইজনী আকৌ মামা ডাঙৰজনী ছোৱালী, তাই আকৌ গৈছিলে হেৰি কমলাবাৰীলৈ গৈ মেলি কিবা কিবি হেৰি কৰিছিলে। তাকে আহি পেলাই তাই বৰ্ণনা কৰি আছেহি, এয়া দেউতাই চাই আছে কি কৰিছে কি নাই কৰা। এইজনী হৈছে আকৌ জেঠাই দেই, মাহী জেঠাই মামাহঁত ওচৰতে আমাৰ লগতে থাকে। মামাহঁত বাৰু অকণ বেলেগকে থাকে, কিন্তু মাহী আৰু জেঠাইহঁত আমাৰ লগতে থাকে। ইয়াত দেখিছেনে বাৰু, বৈও জানে গুঠিব, ঊল গুঠিব, গতিকে বৈও গুঠি আছে, মই তাকে এইকণ বহি লৈ চাই আছো। ইয়াত দেখিছেনে বৈ ইমান ধুনীয়াকে গুঠি আছে। মই কিন্তু এইবোৰ গুঠা মেলা কৰিব নাজানো দেই। আমি মাজুলীত এসপ্তাহ মান থাকিলো, এসপ্তাহ মানৰ ভিতৰত বৌ আৰু মাহী লগ লাগি গুঠি মেলি ভাগিনলৈ দিব পৰা কৰি দিলে চুৱেটাৰটো। মই লাষ্টত বাৰু ক্লিপ এটা লগাই দিম, যোৰহাটত আহি পেলাই ভাগিনক পিন্ধাই পেলাই চাইছিলো, তাৰ ক্লিপ এটা মই লগাই দিম। ইয়াত দেখিছে নে কিমান ধুনীয়া লাগিছে, ডিজাইনটো ইমান ধুনীয়াকে দিছে সঁচাকে। কিন্তু মাহীয়ে তেনেকে আৰু বৈ গুঠি থাকে, কাৰোবাক যদি লাগে কব, গুঠি দিব ধুনীয়াকে। মই তাকে মাহীক কৈ আছো মোকো এটা গুঠি দিবৰ কাৰণে, কি কয় নাজানো, গুঠি দিয়ে নে নিদিয়ে মাহীয়েহে জানে পাই। মাহীক আকৌ এবাৰ কব লাগিব দেই, কেলে নিদিব বাৰু, গুঠি দিব। এয়া দেখিছেনে বাৰু, মই দেখাইছো অকণমানিজনীক পিন্ধাই পেলাই এইটো চুৱেটাৰটো কিমান ভাল লাগিছে, কেনেকুৱা লাগিছে জনাব দেই। তাই আকৌ একদম ভিডিঅ' চিডিঅ' পষ্ট দিয়াত কিন্তু এক্সপাৰ্ট আকৌ। পিন্ধাওতে তাই কেনেকুৱা ভাল পাইছে, বোলে এইটো বোলে মাজুলীৰ পৰা আনিছে বুলি কৈছে। মই কৈছো বোলো আইতাকে দি পঠিয়াইছে মাজুলীৰ পৰা।